বিসমিল্লা শরীফৰ ফজিলত মানে বিসমিল্লা পঢ়িলে আমাৰ কি হয় যিসকল লোকে বিসমিল্লা পঢ়ি কাম আৰম্ভ কৰে আল্লাহে তেওঁলোকৰ পৰা শয়তান আঁতৰাই ৰাখে আৰু ফৰিস্তাসকলে তেওঁলোকৰ বাবে 1000টা নেকি লিখে আৰু যিবিলাক কাম বিসমিল্লাৰ দ্বাৰা আৰম্ভ নকৰে তেনে কাম সদায় আধৰুৱা হয়। আমি উজু কৰাৰ আগত বিসমিল্লা পঢ়িলে উজু যেতিয়ালৈকে আমাৰ গাত থাকিব তেতিয়ালৈকে ফৰিস্তাই আমাৰ বাবে নেকি লিখি থাকিব। ইয়াৰ উপৰিও আমি প্ৰাণী জবহ কৰাৰ আগত বিসমিল্লা যদি পঢ়া নহয় বা পাহৰিলে বাৰু কোনো কথা নাই, কিন্তু যদি বিসমিল্লা পঢ়া নহয় তেনেহ'লে তেনে প্ৰাণীৰ গোছ বা মাংস খোৱাটো আমাৰ পক্ষে হাৰাম। সেইকাৰণে বিসমিল্লাৰে প্ৰাণীসমূহ জবহ কৰিব লাগে। ইয়াৰ উপৰি এক কথাত আমি যদি ক'বলৈ যাওঁ তেনেহ'লে যি কাম আমি নকৰোঁ কিয় বা যেনেকুৱাই ধৰণৰ আমাৰ কাম নহওক সদায় আমি সেই কামৰ আগত বিসমিল্লা পঢ়িব লাগে, যাৰ দ্বাৰা আল্লাহ বহুত খুচ হৈ যায়। ইয়াৰ উপৰিও বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আমি যে কওঁ তাৰ অৰ্থ হৈছে আল্লাহৰ আমি নাম লৈ মানে আল্লাহক আমি প্ৰথম প্ৰাধান্য দি আমি কিবা এটা কাম আৰম্ভ কৰা সেইটো অৰ্থ বুজায়। যদি আমি আসৰৰ নামাজৰ পাছত জায়নামাজত বহি মাগৰিবৰ নামাজলৈকে মানে মাগৰিবৰ যেতিয়া আজান দিব সেই সময়লৈকে যদি বিসমিল্লা পঢ়া হয় তেতিয়া আমি যদি দোৱা কৰোঁ তেতিয়া আমাৰ যিবিলাক মনৰ আশা থাকে সকলো ধৰণৰ মনৰ আশাবিলাক পূৰণ হয়। সেইবাবে আমি বিসমিল্লা পঢ়িব লাগে। মানে আমি যি কাম আৰম্ভ নকৰোঁ যেনেকুৱাই ধৰণৰ কাম নহওক কিয় আমি বিসমিল্লাটো আমাৰ মুখত আহিবই লাগে, মানে আমি বিসমিল্লাটো ক'বই লাগে।